মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ এটা দীৰ্ঘদিনীয়া এটা সংগ্ৰাম তেওঁলোকে অসমত মানৱ অধিকাৰ ৰক্ষাৰ বাবে কৰি আহিছে। আজি ৩২ বছৰৰ প্ৰতিষ্ঠা দিৱসৰ দিনা মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ সকলো নেতাকৰ্মীলৈ আমাৰ আন্তৰিক শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আগন্তুক দিনত যাতে অসমত যিবিলাক মানৱ অধিকাৰ ভংগ হৈ আছে, সেই ভংগ হৈ থকা তথ্যবিলি যাতে আন্তৰ্জাতিক পৰ্যায়ত, ৰাষ্ট্ৰীয় পৰ্যায়ত তথা আন্তৰ্জাতিক পৰ্যায়ত যাতে তেওঁলোকে প্ৰতিষ্ঠা লাভ কৰিবৰ কাৰণে প্ৰচাৰ কৰে, তাৰ বাবে ৰাষ্ট্ৰযন্ত্ৰই যিখিনি মানৱ অধিকাৰ ভংগ কৰি আহিছে সেইখিনি যাতে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ তেওঁলোকে ব্যৱস্থা কৰে, তাৰ বাবে তেওঁলোকৰ প্ৰতি আজি এই প্ৰতিষ্ঠা দিৱসৰ দিনা আহ্বান থাকিব। চৰকাৰ বা প্ৰশাসন যন্ত্ৰত মানৱ অধিকাৰ ৰক্ষা কৰাত ব্যৰ্থ হৈছে নেকি? কিছু ক্ষেত্ৰত আমি দেখিছোঁ যে চৰকাৰে মানৱাধিকাৰ ভংগৰ ক্ষেত্ৰত যথেষ্টখিনি, বিশেষকৈ নিৰাপত্তা বাহিনীয়ে যথেষ্টখিনি অপব্যৱহাৰ কৰিছে, মানৱাধিকাৰ ভংগ কৰিছে। গতিকে চৰকাৰে এই ক্ষেত্ৰত কিছু কাম কৰিছে, একেবাৰে নকৰা বুলি আমি নকৰোঁ, কিছু কৰিছে যদিও কিন্তু পৰ্যাপ্ত নহয়। তাৰ মাজতে যথেষ্টখিনি মানৱাধিকাৰ ভংগ হৈ আছে। আৰক্ষীৰ হাতত বিশেষকৈ যি কাৰণেই নহওক লাগে, মৃত্যু হোৱাটো কেতিয়াও কাম্য নহয়। কাৰণ বিচাৰ ব্যৱস্থা আছে, বিচাৰ ব্যৱস্থালৈ চৰকাৰী পক্ষই তেওঁলোকক পঠিওৱা উচিত। দ্বিতীয়তে বিশেষকৈ যিটো কাষ্টডিয়েল ডেথটো কেতিয়াও সহ্য কৰিব লাগে। কাৰণ এজন বন্দী যেতিয়া হৈ থাকে, বন্দী অৱস্থাত তেওঁ যাতে হত্যা নহয়, তেওঁ যাতে কোনো অৱস্থাৰে আত্মহত্যা হওক, যেনেকুৱা যি পৰ্যায়তে নহওক লাগে, যাতে মৃত্যু নহয়, তাৰ কাৰণে চৰকাৰে বিশেষ ব্যৱস্থা ল'ব লাগে বুলি চৰকাৰৰ প্ৰতি আমাৰ আজি এই প্ৰতিষ্ঠা দিৱসৰ দিনা দাবী থাকিব। নতুন কিবা পৰিকল্পনা গ্ৰহণ কৰা আমি ভাবোঁ, আজি ধৰক তেওঁলোকে আলোচনা কৰিছে যে প্ৰতিষ্ঠা দিৱসত অসমত মানৱাধিকাৰ যিসকল কৰ্মী আছে তেওঁলোকক উপযুক্তভাৱে প্ৰশিক্ষণ দিয়া উচিত। তাৰপিছত নৱপ্ৰজন্মক বিশেষকৈ মানৱাধিকাৰ ৰক্ষাৰ বাবে তেওঁলোকক আগুৱাই আহিবৰ কাৰণে তেওঁলোকে এটা সজাগতা সৃষ্টি কৰা উচিত। কাৰণ আজি নৱপ্ৰজন্ম কিন্তু আজি সভাত যিদৰে আহিব লাগিছিল তেনেদৰে অহা নাই। আজি বিশেষকৈ ইয়াতে গুৱাহাটী ইউনিভাৰ্চিটিয়ে হওক, কটন ইউনিভাৰ্চিটি আছে, তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকল যে মানৱাধিকাৰ বিষয়ত তেওঁলোকে কিছু অধ্যয়ন কৰি আছে, গতিকে তেওঁলোকো অন্ততঃ এই দিনটোত আহি পেলাই এই মানৱাধিকাৰ সংগ্ৰাম সমিতি অসমত এটাই মাত্ৰ সংগঠন, যি সংগঠনে অসমত নিৰপেক্ষভাৱে বলিষ্ঠ পদক্ষেপ লৈ পেলাই অসমত মানৱাধিকাৰ সংগ্ৰামৰ পতাকাখন জীয়াই ৰাখিছে, তেওঁলোকৰ পতাকা তলত সমবেত হ'বৰ কাৰণে যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ প্ৰতিও আহ্বান থাকিব। নিঃসন্দেহে এটা আপোচহীন সংগঠন, যি জনগণৰ মানৱ অধিকাৰৰ হকে যোৱা ৩২ বছৰে সংগ্ৰামৰত হৈ আছে। ৰাষ্ট্ৰৰ বিভিন্ন ভয় ভামুকি অত্যাচাৰতো ক্ষীণত নকৰাকৈ জনগণৰ পক্ষত মানৱ অধিকাৰৰ হকে মাত মাতি আছে। আৰু অপাৰেশ্যন বজ্ৰঙৰ সময়ত যেতিয়া সমগ্ৰ অসমখন মানৱতাৰ বধ্যভূমিত পৰিণত হৈছিলে, মানুহক বিনা বিচাৰে হত্যা কৰা হৈছিলে, অত্যাচাৰ কৰা হৈছিলে, আমাৰ যুৱতীসকলক ধৰ্ষণ কৰা হৈছিলে, সেই পটভূমিৰ গৰ্ভত মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ জন্ম হৈছে। যোৱা সময়ছোৱাত আমাৰ সংগ্ৰামখনৰ যথেষ্ট উত্থান পতন হৈছে। আমাৰ পৰাগ কুমাৰ দাসৰ দৰে নেতাক হত্যা কৰা হৈছে বা আমাৰ বিভিন্নজন শ্বহীদী বৰণ কৰিছে। তাৰ মাজতো কিন্তু আমাৰ এচাম মানৱ অধিকাৰ কৰ্মীয়ে আশাসুধীয়াকৈ মানৱ অধিকাৰ ৰক্ষাৰ হকে লাগি আছে। আৰু অহা দিনবিলাকতো তেওঁলোকে দৃঢ়তাৰে সৈতে মাছৰ যিখন সংগ্ৰামী পতাকা, পৰাগ দাসৰ দৰে অজস্ৰ শ্বহীদৰ ৰক্তৰে ৰঞ্জিত যিখন আমাৰ সংগ্ৰামী পতাকা, সেই পতাকাখন অসমৰ নীলিম আকাশত উৰুৱাই ৰাখিব। আজি প্ৰতিষ্ঠা দিৱসত এই মোৰ প্ৰত্যাশা আৰু দৃঢ় বিশ্বাস। বিগত সময়ত দেখা গৈছে যে চৰকাৰ বা প্ৰশাসনৰ পৃষ্ঠপোষকতাত ৰাজ্যত অবৈধভাৱে এনকাউণ্টাৰ হৈছে, সন্দৰ্ভত কেনেকুৱা পৰিকল্পনা আগন্তুক দিনত হয়? নিঃসন্দেহে আজি মানৱ অধিকাৰ উলংঘনৰ বিষয়টো মই কৈছোঁ যে এখন আইনী যুঁজ, তথ্য আৰু আইনী যুঁজ, আৰু আইনী যুঁজখন আজি আদালতৰ দ্বাৰত টুকৰাবৰ কাৰণে যথেষ্ট ব্যয়বহুল। গতিকে আমাৰ সামৰ্থ্যই সেইখিনি ঢুকি পোৱা নাই কাৰণেই বহু ন্যায্য বিষয়ত আমি আদালতৰ কাষ চাপিব পৰা নাই। এই কথা সত্য যে এটা সময়ত সামৰিক নিৰ্যাতন চলিছিলে, সামৰিক বাহিনীৰ দ্বাৰা, আৰক্ষীৰ দ্বাৰা মানৱ অধিকাৰ ব্যাপক হাৰত উলংঘন হৈছিল। কিন্তু শেহতীয়াভাৱে আজি গো চেণ্ডিকেটৰ মানুহক গ্ৰেপ্তাৰ কৰাৰ নামত, আজি ড্ৰাগছৰ লগত জড়িত ব্যৱসায়ী বুলি গ্ৰেপ্তাৰ কৰাৰ নামত বা বিভিন্ন ধৰণে কিন্তু ব্যাপক হাৰত মানৱ অধিকাৰ উলংঘন হৈ আছে। আৰু ইতিমধ্যে বিভিন্ন গোচৰত প্ৰতিপন্ন হৈছে হাইকোৰ্টৰ মজিয়াত। আজি আমাৰ নগাঁৱৰ কীৰ্তিকমল বয়াৰ ক্ষেত্ৰতে ইতিমধ্যে আদালতৰ ওচৰত চৰকাৰে মুখ থেকেচা খাইছে যে এইটো কোনো ধৰণৰ সংঘৰ্ষণ আছিল, তেওঁ ড্ৰাগছৰ লগত জড়িত নাছিল। তেওঁক কিন্তু আৰক্ষীয়ে এটা মনে সজাভাৱে আক্ৰমণমূলকভাৱে গুলিয়াইছিলে। আৰু এনেকুৱা কথাৰ বিভিন্ন বলি হৈছে। সেইদিনা মৰাণ থানাত
আমাৰ কেইজনমান অসমীয়া যুৱকক অতি নিৰ্মমভাৱে অত্যাচাৰ কৰা হৈছে সেই কথাও ইতিমধ্যে পোহৰলৈ আহিছে। ক'ৰবাত হয়তো চৰকাৰে ব্যৱস্থা লৈ ৰাইজৰ গণৰোষৰ পৰা হাত সাৰিবৰ কাৰণে হয়তো এটা সান্তনা হিচাপে হয়তো ক'ৰবাত ব্যৱস্থা লৈছে, কিন্তু চৰকাৰৰ যদি এটা পৃষ্ঠপোষকতা নাথাকে কিন্তু আৰক্ষীয়ে এইধৰণে উভতগুৰে নাচিব নোৱাৰে। ক'ৰবাত চৰকাৰে আৰক্ষীক হয়তো এটা গ্ৰীণ ছিগনেল দিছে, তো তোমালোকে এই ধৰণৰ ভূমিকা লোৱা, এই ধৰণৰ এনকাউণ্টাৰ কৰা, যাতে মানুহ ভীতসন্ত্ৰস্ত হৈ থাকে। যিহেতু সামগ্ৰিকভাৱে সকলো ধৰণৰ সমস্যা সমাধানত চৰকাৰ ব্যৰ্থ হৈছে, সেই ব্যৰ্থতাৰ বিপৰীতে যাতে মানুহ জাগৰিত হৈ ওলাই নাহে তাৰ বাবে মানুহক সন্ত্ৰাসিত কৰিবৰ কাৰণে চৰকাৰে বিভিন্ন সময়ত ভুৱা সংঘৰ্ষৰ ভুৱা গোচৰৰ আশ্ৰয় লৈ আছে। ইয়াৰ বিৰুদ্ধে আমি নিশ্চয় মানৱ অধিকাৰৰ পৰ্যায়ত মানুহক সচেতন কৰিবলৈ চেষ্টা কৰিম। যুৱ প্ৰজন্মৰ মাজত সোমাই যোৱা এটা মানৱ অধিকাৰ সংগ্ৰাম সমিতি ক'ৰবাত ৰৈ গৈছে নেকি? নিশ্চয় মই ক'লোৱেই যে মানৱ অধিকাৰ বিষয়টো এটা ব্যাপক এখন মহাসাগৰৰ নিচিনা। যে মানৱ অধিকাৰ বুলি কওঁতে শিশুৰে মাকৰ স্তন পান কৰাৰ যি অধিকাৰ, সেই অধিকাৰৰ পৰা আৰম্ভ কৰি ৰোগী এজনে চিকিৎসা পোৱাৰ অধিকাৰ, ছাত্ৰ এজনে শিক্ষা পোৱাৰ অধিকাৰ, নিবনুৱাই সংস্থাপন পোৱাৰ অধিকাৰ, সামগ্ৰিকভাৱে সকলোবিলাকে মানৱ অধিকাৰ। কিন্তু আমি সকলোবিলাক বিষয়ত আমি সোমাবটো সম্ভৱ নহয়। আৰু সেই বিশেষ পৰিস্থিতিত য'ত আমাৰ জন্ম হৈছিলে তাত ৰাষ্ট্ৰসন্ত্ৰাসে ভয়াৱহ ৰূপ ধাৰণ কৰিছিল। মানুহৰ যি জীয়াই থকাৰ অধিকাৰ তাত নাইকিয়া হৈছিল। জীয়াই থকাৰ অধিকাৰটোৱে যদি নাথাকে তাত এই বাকীবিলাক অধিকাৰবিলাক অৰ্থহীন। গতিকে আমি সামগ্ৰিকভাৱে ৰাষ্ট্ৰৰ সেই সন্ত্ৰাসৰ বিৰুদ্ধে বেছি সৰব হৈছিলোঁ। ক'ৰবাত নিশ্চয় লেপছ আছে, সেই লেপছবিলাক আমি অহা দিনবিলাকত পূৰণ কৰিবৰ কাৰণে চেষ্টা কৰিম। চাওক, এটা অসমৰ ভয়ংকৰ পৰিস্থিতি 1991 চনৰ 2 নৱেম্বৰত মানৱ অধিকাৰ সংগ্ৰাম সমিতি জন্ম হৈছিল। অজিত ভূঞা আৰু পৰাগ দাসৰ নেতৃত্বত আকৌ বিভিন্ন গুণী জ্ঞানী ব্যক্তিগত সমাজকৰ্মীসকল আৰু বিশেষকৈ সমাজৰ ৰাইজৰ জনগণৰ পক্ষত থাকি। এতিয়া কথা হ'ল, আজি মানৱ অধিকাৰ সংগ্ৰাম সমিতি আজি 32তম দিৱস, 31 বছৰ পাৰ কৰি এতিয়া 32তমত ভৰি দিছে। আজি আমি মানৱ অধিকাৰ সংগ্ৰাম সমিতি আজি প্ৰতিষ্ঠা দিৱসত দুটাকৈ আমি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এটা হৈছে যে মানৱ অধিকাৰ উলংঘনৰ ওপৰত বা মানৱ অধিকাৰ সংগ্ৰাম সমিতি 32টা বছৰতনো কি কৰিলোঁ তাৰ ওপৰত এখন ইংৰাজী আৰু অসমীয়াত ভইচ অফ মাছ স্বাধিকাৰ নামৰ এখন আলোচনী আমি প্ৰকাশ কৰাৰ সিদ্ধান্ত কৰিছোঁ, বছৰত 2খনকৈ। আৰু অতি সোনকালে ডিচেম্বৰ মাহৰ ভিতৰত সমগ্ৰ অসমৰ মানৱ অধিকাৰ কৰ্মীসকলৰ এখন কৰ্মশালা পতাৰ চিন্তা কৰিছোঁ। ইয়ালৈ বিভিন্ন ৰাষ্ট্ৰসংঘ বা বিভিন্ন পৰ্যায়ৰ জেনেভাৰ পৰা আদি গ'লেও মানৱ অধিকাৰ কৰ্মীসকলক আনি এটা প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছোঁ।